নমস্কাৰ আজি আমি কথা পাতিম সেই সকল ছাত্ৰ-ছাত্ৰীৰ বিষয়ে যিসকলে বহু চেষ্টা কৰাৰ পিছতো পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব নোৱাৰে বা ভাল মাৰ্কছ নাপায় কিন্তু কিয় নাপায় বাৰু আজি গোটেইখিনি কথা পাতি আপোনালোকে মন দি শুনি যাব আমি সকলোৱে পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ হ'লে বা ভালদৰে পাছ কৰিবলৈ বা ভাল এটা ৰিজাল্ট পাবলৈ আমি সদায় চেষ্টা কৰোঁ তাৰ কাৰণে আমি পঢ়ো কিন্তু তথাপিও বহু এনেকুৱা ষ্টুডেণ্ট আছে বা ছাত্ৰ-ছাত্ৰী আছে যিসকলে তেওঁলোকে মনে বিচৰা বা বহু চেষ্টা কৰাৰ পিছতো সেই ৰিজাল্টটো নাপায় অৱশ্যে ইয়াৰ বিভিন্ন কাৰণ আছে ইয়াৰে প্ৰথম কাৰণটো হৈছে যে মুখস্থ বিদ্যা আমাৰ বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে বিষয়বস্তুৰ ওপৰত জ্ঞান অৰ্জন নকৰি বা তাক নুবুজি মুখস্থ কৰিব বিচাৰে গতিকে মুখস্থ সদায় আমি এটা নিৰ্দিষ্ট সময়লৈকে কৰি ৰাখিব পাৰোঁ আমি এটা দীঘলীয়া সময়ৰ বাবে ইয়াক মুখস্থ কৰি ৰাখিব নোৱাৰোঁ তাৰ পিছৰ কাৰণটো হৈছে যে সময় হয় প্ৰতিটো বিষয়ৰ বাবে আমাৰ সময় নিৰ্ধাৰণ বেলেগ বেলেগ হয় কাৰণ কিছুমান বিষয় এনেকুৱা আছে যে আমি বহুত ভাল পাওঁ সেইটো বিষয় গতিকে সেই বিষয়টোত আমি বেছি সময় দিব প্ৰয়োজন নাই আমি তাক কম সময়ৰ ভিতৰতে বুজি ল'ব পাৰোঁ কিন্তু এনেকুৱা কিছুমান সাবজেক্ট আছে যদি স্কুলৰ সাবজেক্টৰ কথা কওঁ ম্যাথছ বা সায়েন্স আমি তাক অলপ বেছি সময় দিয়া প্ৰয়োজন হয়তো কাৰোবাৰ এইটো ম্যাথছ সায়েন্স ইজি হ'ব পাৰে তেওঁলোকৰ বাবে কম সময় লাগিব আৰু যিসকলৰ বাবে অলপ ডিফিকাল্ট হয় তেওঁলোকে সেই বিষয়টোৰ ওপৰত অলপ বেছি সময় দিয়াৰ প্ৰয়োজন আছে তাৰ পিছৰ কাৰণটো হৈছে যে ডেইলি ৰুটিন প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে ডেইলি ৰুটিন থকাটো খুবেই প্ৰয়োজন আৰু এই ক্ষেত্ৰত মই ভাবোঁ পেৰেণ্টছে কিছু চকু দিয়াৰ প্ৰয়োজন কাৰণ হয়তো ষ্টুডেণ্ট হিচাপে যদি তেওঁ স্কুলীয়া হয় তেওঁ ডেইলি ৰুটিনখন বনাবলৈ কিছু অসুবিধাত পৰিব পাৰে কিন্তু কলেজীয়া ষ্টুডেণ্ট হ'লে তেওঁ নিজে জানে কোনটো বস্তু কি কোনটো সময়ত কি কৰিব লাগে আৰু এটা কাৰণ হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত পৰীক্ষাৰ প্ৰশ্ন পেপাৰখন তেওঁলোকে ভালদৰে নাচায় নতুবা তেওঁলোকে যিকেইটা কুৱেশ্যন হয়তো তেওঁলোকে নোৱাৰে বা যিকেইটাৰ ওপৰত তেওঁলোকৰ কনচেপ্ট নাই সেই কুৱেশ্যনকেইটাৰ ওপৰত বেছি ফ'কাছ কৰে কিন্তু মই ভাবোঁ যিকেইটা কুৱেশ্যন তেওঁলোকে পাৰিব বা তেওঁলোকে পঢ়ি আহিছে তাৰ ওপৰতে সময় দিয়াটো অতি প্ৰয়োজন তাৰ পিছৰ কাৰণটো হৈছে যে মাৰ্কছ 10 মাৰ্কছৰ আহিব 5 মাৰ্কছৰ আহিব 3 মাৰ্কছৰ 2 মাৰ্কছ এনেকৈ বিভিন্ন ধৰণৰ মাৰ্কছৰ কুৱেশ্যন আনচাৰ আহে গতিকে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এইটো মন কৰিব লাগিব যে আমি 2 মাৰ্কছৰ কাৰণে কিমান লিখিম 5 মাৰ্কছৰ কাৰণে কিমান লিখিম বা 10 মাৰ্কছৰ কাৰণে কিমান লিখিম গতিকে মই ভাবোঁ যে উল্লেখিত কাৰণবিলাকৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে বিশেষ মনোযোগ দিয়া খুবেই প্ৰয়োজন আৰু সেই কাৰণখিনিৰ ওপৰত তেওঁলোকে কাম কৰি নিশ্চয় এটা ভাল ৰিজাল্ট লাভ কৰিব আৰু লগতে মই ক'ম যে তেওঁলোকৰ যিখিনি উইকনেছ আছে তেওঁলোকে উইকনেছখিনি নিজে গম পাব গতিকে তেওঁলোকে নিজৰ উইকনেছৰ ওপৰত কাম কৰক আৰু সময় আৰু চেষ্টা এই দুয়োটাই কৰিব লাগিব কাৰণ চেষ্টা অসাধ্য একো নাই আমি সকলোৱে জানো আপোনালোকে চেষ্টা কৰিব লাগিব আৰু এটা ভাল ৰিজাল্ট নোহোৱালৈকে আমি তাৰ চেষ্টা চলাই যাব লাগিব গতিকে আজি মই ভিডিঅ'টো ইমানতে সামৰি মাৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই আৰু শুনি কেনে পালে মোক ক'ব আৰু যিহেতু চেনেলটো খুবেই নতুন গতিকে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব